হেল্ল' এভৰিৱান, নমস্কাৰ। কি খবৰ আপোনালোকৰ? মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰালি মাছ আৰু ঔটেঙাৰ এখন তৰকাৰী। প্ৰথমতে মই মাছখিনি ভালদৰে ধুই নিমখ হালধি সানি লৈছোঁ। এতিয়া কেৰাহী এখনত দিছোঁ মিঠাতেল। মিঠাতেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ। গৰম হৈ অহাৰ লগে লগে মই যিখিনি মাছ ৰেডি কৰি ৰাখিছিলোঁ সেই মাছকেইপিচ ইয়াতে বহাই দি এপিচ এপিচকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া চাওক, মই মাছখিনি ইয়াতে গৰম তেলত ফ্ৰাই কৰিছোঁ। যিহেতু বৰালি মাছ ফুটিবলৈ ধৰে সেইকাৰণে সাৱধানে অকণমান কৰিব কামটো। এতিয়া মই এইফালে ঔটেঙা ৰেডি কৰি লৈছোঁ। ঔটেঙাখিনি ভালকৈ সৰু সৰুকৈ কাটি ৰেডি কৰি ৰাখিছোঁ। এতিয়া মই কুকাৰত ঔটেঙাখিনি দি তাতে দি দিছোঁ পানী মই কম পৰিমাণে দিছোঁ। এগিলাচ পানী দিছোঁ। তাতে অকণমান হালধি, অকণমান নিমখ দি মই কুকাৰৰ ঢাকনিখন তাতে ভালদৰে লগাই দিছোঁ। আৰু যেতিয়ালৈ দুটা চিটি নাহে তেতিয়ালৈ মই কুকাৰটো বঢ়াই ৰাখিম। এতিয়া চাওক, দুইফালে দুটা চিটি আহি গৈছে। এতিয়া মই কুকাৰটো বন্ধ কৰি থলোঁ। এতিয়া সেই মাছ ভজা পেনখনতে দিছোঁ মই পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া আৰু যিখিনি শুকান মছলা মই ৰাখিছিলোঁ হালধি, নিমখ আৰু জিৰা জালুকৰ গুড়ি, সেইখিনি অকণমান ভাজি ল'লোঁ। আৰু যাতে কেৰাহীখনৰ তলত লাগি নধৰে সেই হিচাপত মই অকণমান পানী দি লৈছোঁ আৰু গোটেইখিনি মছলা মিহলাই লৈছোঁ। এতিয়া যিখিনি মাছ মই ফ্ৰাই কৰি তুলি ৰাখিছিলোঁ সেইখিনি আকৌ পুনৰ ইয়াতে দি দিলোঁ আৰু ঢাকনিখন কিছু সময়ৰ কাৰণে বন্ধ কৰি থলোঁ। এতিয়া এইফালে চাওক, মোৰ গোটেইখিনি টেঙাৰ পৰা জোলটো ওলাই আহিছে। এয়া মই মাছখিনি এতিয়া পুনৰ আকৌ উঠাই লৈছোঁ। নহ'লে ঔটেঙাৰ লগত মাছখিনি লৰাই দিলে ভাঙিও যাব পাৰে, সেইবাবে মই উঠাই লৈছোঁ। আৰু সেই কেৰাহীখনতে পুনৰ মই বইল কৰি লোৱা যিখিনি ঔটেঙাৰ জোল আছিল গোটেইখিনি ঢালি দিলোঁ। গোটেইখিনি ঢালি দিয়াৰ পিছত এতিয়া গোটেইখিনি ভালদৰে মিহলি হৈ যোৱাকৈ মই পুনৰ হেতা এখনেৰে এবাৰ লৰাই দিছোঁ। চাওক, এয়া আপোনালোকে পানীটো নিজৰ ইচ্ছামতে দিও ৰাখিব পাৰে, কম বেছি কৰিব পাৰে। যদি কোনোবা বেছি গোটাকৈ বিচাৰে অকণমান পানী কমকৈ দিব, আৰু যদি পাতলকৈ বিচাৰে অকণমান পানী বেছিকৈ দি ল'ব। এতিয়া ঢাকনিখন আকৌ বন্ধ কৰি অকণমান বইল হ'বলৈ দি দিলোঁ। এতিয়া বইলটো অহাৰ লগে লগে মই যিখিনি মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ সেই মাছখিনি পুনৰ আকৌ ইয়াতে মিলাই দিলোঁ আৰু অকণমান হেতাখনেৰে পুনৰ লৰাই দিছোঁ। চাওক, এয়া। আৰু এতিয়া গেছটো অকণমান চিমত ৰাখিব, ঢাকনিখন লগাই দিব আৰু বাছ, তৰকাৰী ৰেডি। এয়া চাওক, মই দুপৰীয়া সাজৰ লগত ঔটেঙাৰ জোল আৰু বৰালি মাছৰ তৰকাৰীখন ৰেডি কৰি লৈছোঁ। আৰু যদি আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।